নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ এটি বিশেষ কথা লৈ। আৰু যিসকল ব্যক্তিয়ে মোৰ এই চেনেলটি চাই মোক উৎসাহিত কৰিছে সেইসকললৈ মই পোনপ্ৰথমে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। যিহেতু আমাৰ 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ আৰু মাজতে কেইটামান দিন বাকী, 3 মাৰ্চৰ পৰা তেওঁলোকৰ পৰীক্ষা আৰম্ভ হ'ব। গতিকে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকললৈ মই দুআষাৰ ক'ম বুলি ভাবিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে মেট্ৰিক পৰীক্ষা বুলি ক'লে মনতে অকণমান সংকোচ কৰে, ভয় কৰে। তেনেকুৱা কোনো কথা নাই ভয় কৰিবলগীয়া। আমি সাধাৰণতে যিবিলাক পৰীক্ষা দি থকা হয় তেনেকুৱা ধৰণৰ পৰীক্ষা বুলিয়ে তেওঁলোকে মনত ভাবিব লাগে। মাত্ৰ তেওঁলোকৰ প্ৰধান কৰ্তব্যটো হ'ল তেওঁলোকে পৰীক্ষাৰ আগদিনা ৰাতি টোপনি ক্ষতি কৰি পঢ়াতকৈ আগতীয়াকৈ তেওঁলোকে গোটেই বিষয়কেইটা খৰচি মাৰি সুন্দৰকৈ তেওঁলোকে প্ৰস্তুত কৰি ৰাখিব লাগে যাতে আমাৰ পৰীক্ষাৰ কেইদিনত টোপনি ক্ষতি কৰি যাতে পঢ়িবলগীয়া নহয়। আৰু আমি পৰীক্ষা হলত প্ৰশ্ন কাকতখন দিয়াৰ পাছত আমি যেতিয়া উত্তৰ বহীত লিখিবলগীয়া হয় তেতিয়া তেওঁলোকে খুব ভাল ধৰণে তেওঁলোকৰ এডমিট কাৰ্ডৰ সহায়ত তেওঁলোকৰ ৰোল আৰু নংটো ভাল ধৰণে শুদ্ধকৈ লিখিব লাগে। আৰু প্ৰশ্নখন ভালদৰে পঢ়ি লৈ তেওঁলোকে সহজতে যিবিলাক প্ৰশ্ন উত্তৰ কৰিব পাৰে সেইবিলাকৰ পৰা প্ৰশ্ন উত্তৰবিলাক আৰম্ভ কৰিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা ধাৰণা থাকে যে আমি প্ৰশ্ন উত্তৰবিলাক ক্ৰমানুসৰি কৰি যাব লাগে। সেইটো কথা নহয়। আমি সহজভাৱে আমি যিবিলাক উত্তৰ লিখিব পাৰোঁ সেই উত্তৰবিলাকৰ পৰা ক্ৰমান্বয়ে জটিলৰ মাজলৈ সোমাই গৈ থাকিব লাগে। কেৱল মাত্ৰ আমি প্ৰশ্ন নংটো শুদ্ধকৈ দিব লাগে। প্ৰশ্ন নংটো শুদ্ধকৈ দি আমি যিকোনো প্ৰশ্ন উত্তৰটোৱে কৰি যাব পাৰোঁ। আৰু আমি কোনোবা এটা নোৱাৰা প্ৰশ্ন উত্তৰ লিখিবলৈ লৈ তাক ভাবি গুণি আমি সময়টো পাৰ কৰি দিব নালাগে। যিহেতু আমি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰশ্নখন সম্পূৰ্ণ কৰি আমি বহীখন পুনৰ ঘূৰাই দিব লাগিব। সেয়ে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰি কৈছোঁ যে তেওঁলোকে যাতে নোৱাৰা প্ৰশ্ন উত্তৰত সময়টো অপব্যয় নকৰি তেওঁলোকে সহজভাৱে পঢ়াৰ পৰা ক্ৰমানুসৰি প্ৰশ্ন উত্তৰবিলাক লিখি যাব লাগে। আৰু আমাৰ বহীত কেতিয়াও আমি বোলে প্ৰশ্ন নং 1টো কৰিলোঁ 2 নম্বৰটো পৰা নাই তেনেকুৱাকৈ আমাৰ বহীৰ পেজত উত্তৰ বহীত আমি ঠাই থৈ যাব নালাগে। আমি সম্পূৰ্ণ কৰি বহীখনত লিখি যাব লাগে। আৰু আমাৰ ধৰা আমি ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ বা আমাৰ ৰচনা বা কিছুমান দীঘল প্ৰশ্ন উত্তৰ যেতিয়া আমি কৰা হয় তেতিয়া আমি সেই প্ৰশ্ন উত্তৰবিলাকত যিবিলাকত সম্ভৱ সেইবিলাকত আমি যদি এটা নিজৰ মন্তব্যৰে যদি প্ৰশ্ন উত্তৰটো সামৰিব পাৰোঁ তেতিয়া আমাৰ প্ৰশ্ন উত্তৰটো বেছি ভাল হয়। আৰু আমি ৰচনা লিখা হওক, আমি দৰখাস্ত বা ইংলিছত এপ্লিকেশ্যন লিখা হওক, এনেকুৱাবিলাক লিখোঁতে আমি বহীখনৰ সম্পূৰ্ণ পেজ এটাৰ পৰা আৰম্ভ কৰিলে বেছি ভাল হয়। আৰু আমি পৰীক্ষাৰ বহীখনত আমি এনেকুৱা ধৰণে আমি লিখিবলৈ যত্ন কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণে লিখিবলৈ যত্ন কৰিব লাগে যাতে বহীখনে আমাক পৰীক্ষকজনক আমাৰ কি কৰে আকৰ্ষিত কৰিব পাৰে। গতিকে আমি এনেকুৱা ধৰণে সুন্দৰভাৱে আমি বহীখনত লিখিব লাগে। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই আৰু এটা কথা কওঁ যে এইবাৰ পৰীক্ষাত আমাৰ কিছু নতুন নিয়ম হ'ব বুলি আমাৰ শিক্ষা বিভাগৰ পৰা ঘোষণা কৰি আছে। নিশ্চয় তোমালোকে এইবিলাক কথা গম পাইছা। আমাৰ বিভিন্ন সংবাদ মাধ্যমে বিভিন্ন মাধ্যমৰ যোগেদি এইবিলাক প্ৰচাৰ কৰি আছে। সেই নিয়ম নীতিবিলাক তোমালোকে ভালদৰে চাই ল'বা বুলি মই ভাবিছোঁ। আৰু আমাৰ পৰীক্ষাৰ হলত গতিকে আমি সময়টো অপব্যয় নকৰি ভাল ধৰণে শুদ্ধভাৱে প্ৰশ্ন উত্তৰবিলাক কৰিবলৈ যত্ন কৰিব লাগে। আৰু আমি কোনোবা এটা আমাক কুৱেশ্যন দিয়ে বোলে তলৰ প্ৰশ্নকেইটিৰ শুদ্ধ উত্তৰ লিখা বা চমু উত্তৰ দিয়া, এই ধৰণে দি পেলাই আমাৰ অসমীয়া হ'লে ক খ গ ঘ বা ইংৰাজী হ'লে আমাৰ ABCD বা ৰোমান সংখ্যাত 1 2 3 4 এনেকৈ দি পেলাই আমাক যিবিলাক কুৱেশ্যন দিয়ে সেইবিলাকত আমি প্ৰতিটো প্ৰশ্ন উত্তৰ কৰোঁতে আমি উত্তৰ বুলি লিখি নগ'লেও হয়। গতিকে আমি কুৱেশ্যন নং বোলে 3A, কুৱেশ্যন নং 3 এনচাৰ দি পেলাই তুমি A B বা 1 2 বা ক খ এনেধৰণে আমি উত্তৰকেইটা আমি কৰিব পাৰোঁ। আৰু আমি পৰীক্ষাৰ প্ৰশ্নোত্তৰ বহীখন আমি
পৰিষ্কাৰ কৰি লিখিব লাগে। বহীখনৰ একেবাৰে শেষলৈকে আমি আখৰ ধৰিব নোৱাৰাকৈ তেনেধৰণে লিখিব নালাগে। আমি শব্দৰ মাজত বাক্যৰ মাজত আমি এটা পাৰ্থক্য ৰাখি আমি সুন্দৰভাৱে লিখিব লাগে। কোনো এটা প্ৰশ্ন উত্তৰ সম্পূৰ্ণ কৰাৰ পিছত আমি তাক সৰুকৈ আমি চিন এটা দি বা সৰুকৈ চিন এটা পূৰণ চিন আকৌ চিন এটা দি পেলাই আমি তাক প্ৰশ্ন উত্তৰটো সামৰণি মাৰিব লাগে। গতিকে আমি এই ধৰণে যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ধৰণে পৰীক্ষাৰ বহীত উত্তৰবিলাক লিখে আৰু তেওঁলোকে ভাল ধৰণে যদি প্ৰতিটো বিষয়ে খৰচি মাৰি পঢ়ি যায়, আমি নিৰ্দিষ্ট কিছুমান প্ৰশ্ন উত্তৰ মুখস্থ কৰাতকৈ বা পঢ়াতকৈ আমি যদি এটা এটা বিষয়ৰ একোটা পাঠ যদি আমি সম্পূৰ্ণকৈ খৰচি মাৰি পঢ়ি বুজি লওঁ, তেতিয়াহ'লে আমাৰ প্ৰশ্ন উত্তৰ লিখাত আমাৰ ইমান অসুবিধা নহ'ব। গতিকে এই বৰ্তমান আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেই সকলো ছাত্ৰ ছাত্ৰীলৈ মই আগতীয়াকৈ পৰীক্ষাৰ বহুত বহুত শুভেচ্ছা জনাই মোৰ আজি মই ভিডিঅ'টি সামৰণি মাৰিছোঁ। নমস্কাৰ।